কিন্তু আমাৰ এই অঞ্চলটো জিৰোৰ পৰা আৰম্ভ কৰিব লগা হৈছে। দুৰ্ভাগ্যজনক কথা, 2003 চনৰ আগত 2005 চনৰ আগত শুক্লাই নদীৰ ওপৰত দলঙেই নাছিল। গড়েশ্বৰবাসীৰ ৰাইজে কিহৰ কাৰণে আপোনাক ভোট দিব লাগে? মোৰ কাম কৰাৰ এটা মন আছে। দিয়কচোন কোনোবা এজনে প্ৰত্যুত্তৰ দিয়ক দিগন্ত বেজবৰুৱাই 100 টকাৰ দুৰ্নীতি এটা কৰিছে বুলি। আৰু অন্ততঃ শুক্লাই চেৰফাং সমষ্টিৰ যিমানখিনি উন্নয়ন হৈছে তাৰ পিছফালে গণেশ কছাৰী ডাঙৰীয়াৰ পিছফালে ছাৰ দৰে থিয় হৈ থকা মানুহজন মই। বিগত দিনততো বহুত MLA আমি বনালোঁ, গতিকে তেখেতসকলে কি কৰিলে সমাজে দেখিছে। হয়, আৰনাই খোৰাং দৰ্শকলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি আমি বিশেষ এটা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ সৈতে আছে 29 নং শুক্লাই চেৰফাং সমষ্টিৰ ব্লক BPFৰ সাধাৰণ সম্পাদক দিগন্ত বেজবৰুৱা ডাঙৰীয়া। তেখেতলৈ আমি আজি ৰাজনীতিক বিষয়লৈ আলোচনা কৰিম। পোনপ্ৰথমে দাদা আপোনাক স্বাগতম জনাইছোঁ আৰনাই খোৰাঙৰ তৰফৰ পৰাই। হয়, নমস্কাৰ। আৰনাই খোৰাঙৰ 24ৰ জৰিয়তে মই সমগ্ৰ BTC-বাসী লগতে অসমবাসী আটাইকে মই শুভেচ্ছা জনাইছোঁ। তো আপোনালোকে যিহেতু মোৰ ঘৰলৈকে আহিছে, তো আপোনালোকক ধন্যবাদ জনাইছোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে পোনপ্ৰথমে আপোনাৰ পৰাই আমি জানিব বিচাৰিম, যিহেতু আপুনি এজন দক্ষত নেতা। ইতিমধ্যে শুক্লাই চেৰফাঙক সকলো চিন পায় আপোনাক, দিগন্ত বেজবৰুৱা বুলি ক'লে সকলো চিন পায়। ইতিমধ্যে নিৰ্বাচনত আপুনি যুঁজ চলি আছে টিকেটৰ কাৰণে, সেইটোৰ বিষয়ে আপুনি কি ক'ব? বিগত প্ৰায় 25 বছৰ সামাজিক জীৱনত থাকিলোঁ, ছাত্ৰ সংগঠন কৰাৰ দিনৰ পৰা, আৰু BPF ৰাজনৈতিক দলতো 19 বছৰমান হ'ল। গতিকে শুক্লাই চেৰফাংবাসীয়ে চিনি পায়, এইটো অস্বাভাৱিক একো নাই। গতিকে আগন্তুক নিৰ্বাচনৰ কথা আপুনি প্ৰশ্ন কৰিছে। আগন্তুক নিৰ্বাচনত BPF দলৰ তৰফৰ পৰা NDAৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব বিচাৰিম বুলি ভাবিছোঁ। ইতিমধ্যে দলৰ পৰা কিছু ইংগিতো পাইছোঁ, গতিকে নিৰ্বাচনৰ কাৰণে সাজু হৈছোঁ। হয়, যিহেতু আপোনাৰ নামটো চব জেগাতে ইতিমধ্যে গড়েশ্বৰ, 44 নতুনকৈ যিটো সংৰক্ষণ হোৱা 44 নং গড়েশ্বৰ সমষ্টিত আপোনাৰ য'ত যায় তাতে আপোনাৰ নামটো শুনা পায়। আপুনি কেনেধৰণে এনেকুৱা নাম সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল? নাই, এইটো মই মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত একো প্ৰচেষ্টা নাই। আচলতে ৰাইজে বিচাৰিছে। নিৰ্বাচন খেলিম বা এনেকুৱা ধৰণৰ কথা মই বৰ বিশেষ আগৰ পৰা মই ভবা নাছিলোঁ। তো BTC নিৰ্বাচনৰ পিছত কাম কৰি গৈছোঁ। বিগত দিনত BPF দলৰ এজন কৰ্মী হিচাপে দলে যি দায়িত্ব দিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি দায়িত্ব দিছে, আমাৰ গণেশ কছাৰী ডাঙৰীয়াই যি দায়িত্ব দিছে, দায়িত্ব পালন কৰিছোঁ। দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই কেতিয়াও এই ভবা নাই বা এনেকৈ কামেই কৰি গৈছোঁ। এতিয়া সমষ্টিবাসী বিচাৰিছে, বিভিন্ন দল সংগঠনবিলাকে কথা বতৰা পাতিছে, আৰু যিহেতু গড়েশ্বৰ যিটো বিধানসভা সমষ্টি, এইটো এটা নতুন সমষ্টি। গতিকে নতুন সমষ্টিটোত নতুন মুখ এখন, এনেকুৱা ধৰণে হয়তো ৰাইজে ভাবিছে। আচলতে মই ক'ব বিচাৰিছোঁ, মোতকৈ ৰাইজৰ ফালৰ পৰাহে দাবী বেছিকৈ উত্থাপন হৈছে, আৰু সেইকাৰণে সকলোতে নামটো প্ৰচাৰ হৈছে। যিহেতু আপুনি এটা শিক্ষকতাও কৰি আছিলে, আপুনি ইতিমধ্যে শিক্ষকতা বাবে কি ক'ব আপুনি যিটো শিক্ষকতা কৰি আছিলে, মাষ্টৰো কৰি আছিলে, আপুনি কি ক'ব? হয়, মই শিক্ষক আছিলোঁ প্ৰায় 15 বছৰ মই চৰকাৰী স্কুল এখনত শিক্ষকতা কৰিলোঁ। তাৰ আগতো মই এখন প্ৰাইভেট স্কুল মোৰ নিজৰে আছিল, গতিকে সেইখনতো কিছুদিন শিক্ষকতাৰ বৃত্তিৰ লগত মই জড়িত আছিলোঁ। কিন্তু বিগত নিৰ্বাচনৰ আগত এটা ৰাজনৈতিক ইছ্যু এটাত মোক নিলম্বন কৰিলে চাকৰিৰ পৰা। এইটো সমাজে জানে, আপোনালোকেও জানে। গতিকে তাৰ পিছৰ পৰা নিলম্বিত হৈ আছোঁ, আৰু এতিয়া চাকৰি ৰিজাইন দিব ওলাইছোঁ। মই প্ৰচেছ চলি আছে। কিহৰ কাৰণে আপোনাক নিলম্বন কৰা হৈছে? এতিয়া একো নাছিল। আমাৰ যিটো মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈকে যিটো ৰাস্তা, এই ৰাস্তাটো একেবাৰে অৱস্থা নাছিল। তো যোৱা বছৰ মে' মাহত আপোনাৰ যেতিয়া বৰষুণ আৰম্ভ হ'ল, আমাৰ এই ৰাস্তাটোত গাড়ী মটৰ একেবাৰে বন্ধ হোৱাৰ উপক্ৰম হ'ল, এনেকুৱা ধৰণৰ অৱস্থা। তাৰপিছত তেতিয়া আমি শাসনত নাছিলোঁ, আৰু আমি তথাপিও এতিয়া গাড়ী মটৰখিনি চলাই ৰাখিব লাগিব, এটলিষ্ট মটৰেবল কৰি ৰাখিব লাগিব। বিগত 2-2.5 বছৰ ধৰি, ইলেকশ্যনৰ আগৰ পৰা 2-2.5 বছৰ আগৰ পৰাই আমাৰ জনপ্ৰতিনিধি আছিল, এজন আছিল, কিন্তু আপোনাৰ ৰাস্তাটোৰ অৱস্থা নাছিল। তো যেতিয়া গাড়ী বন্ধ এনেকুৱা উপক্ৰম হ'ল, আপোনালোকে নিউজতো পাইছিল, আমাৰ
বিশ্বজিৎ দৈমাৰীৰ ঘৰৰ ওচৰতে এখন বাছ 3 ঘণ্টামান সময় বহি থাকিল, মাজতে ওলমি থাকিল, এনেকুৱা এটা পৰিৱেশ। তাৰপিছত আপোনাৰ আমি ভাবিলোঁ এনেকৈতো নহ'ব, কি কোনোবাইতো এটা উদ্যোগ ল'ব লাগিব। তো আমি অলপমান আলোচনা বিলোচনা কৰি তাৰ পিছদিনা 15 মে তাৰিখে আমি ৰাস্তাৰ গাঁটাকেইটা মাৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। ৰাস্তাৰ গাঁটা বুলি কওঁতে বহুত বৃহৎ গাঁত, এটা গাঁতত আপোনাৰ 1.5 ডাম্পাৰ, 1 ডাম্পাৰ, 2 ডাম্পাৰলৈকে চেন কেবেল সোমাইছে, এনেকুৱা গাঁত। গতিকে আমি অলপমান উদ্যোগ ল'লোঁ, অলপমান কালেকশ্যন পাতিও কৰিলোঁ, আমি অলপমান হাত জোকাৰিলোঁ। যিসকল বন্ধু ডাম্পাৰ আছে আমি ডাম্পাৰখিনি অলপমান ক'লোঁ আৰু আজিৰ দিনটোৰ কাৰণে ডাম্পাৰটো বা কালিৰ দিনটোৰ কাৰণে ডাম্পাৰখন দি ভাই, এনেকুৱা ধৰণত আৰু মহলত কথা পাতিলোঁ। আমি ৰাস্তাৰ গাঁতকেইটা মাৰিলোঁ। তো তেতিয়া আপোনাৰ দৰে কোনোবা সাংবাদিক বন্ধু এজন আহিল, প্ৰশ্ন কৰিলে মোক, আৰু অকৰ্মণ্য যিজন জনপ্ৰতিনিধি তেওঁক অলপমান সমালোচনা কৰিলোঁ, সামাজিক ইছ্যু। কাৰণ আজিৰ যুগত যদি ৰাস্তাৰ অৱস্থা তেনেকুৱা হয়, চৰকাৰ এখন থকাৰ পিছত, EM এজন থকাৰ পিছত 2-2.5 বছৰ ধৰি গাড়ী বন্ধ হোৱাৰ দৰে উপক্ৰম যদি হয়, কি ক'ব? গতিকে স্বাভাৱিকভাৱে সমালোচনা কৰা হ'ল, আৰু তাৰপিছত ৰাজনৈতিক এটা ষড়যন্ত্ৰমূলকভাৱে মোক চাকৰিৰ পৰা নিলম্বন কৰা হ'ল। এইটোৱে আৰু কাহিনীটো। ইতিমধ্যে আপুনি পূৰা সাজু হৈ পৰিছে যিটো নিৰ্বাচনৰ কাৰণে। আপোনাৰ লগৰ BPF দলৰ পৰাই বহুতকেইটা যিটো নেতাসকলে ইতিমধ্যে প্ৰাৰ্থিত্ব বিচাৰিছে, সেইটোৰ ক্ষেত্ৰত আপুনি কি ক'ব? BPF দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে, প্ৰাৰ্থিত্ব সকলোৱে বিচাৰিব পাৰে। ৰাজনৈতিক দলৰ গণতন্ত্ৰত নিৰ্বাচন এটা উৎসৱ, গতিকে এই নিৰ্বাচনত দলৰ যিসকল কৰ্মী থাকে, নেতা থাকে, তেখেতসকলৰ এটা আকাংক্ষা থাকে সমাজৰ কাৰণে কাম কৰাৰ কাৰণে। গতিকে BPF দলৰ ফালৰ পৰা 2-4য়ে বিচাৰিছে, কিন্তু ইতিমধ্যে আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিত 3টা পৰিষদীয় সমষ্টি পৰে, গড়েশ্বৰ, শুক্লাই চেৰফাং আৰু নাগৰিজুলি। তো 3টা পৰিষদীয় সমষ্টিৰ যৌথ মিটিং অনুষ্ঠিত হ'ল, আৰু সেই মিটিঙত ইতিমধ্যে সিদ্ধান্ত লৈ শ্ৰদ্ধাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, বৰ্তমান গড়েশ্বৰ সমষ্টিৰ MCLA, তেখেতৰ নামটো আৰু মোৰ নামটো দললৈকে বা ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰিছে। গতিকে নিৰ্বাচনৰ কাৰণে সাজু হোৱাৰ কাৰণে অলপমান ইংগিত এটা পাইছোঁ, অলপ সাজু হৈছোঁ। এইটোৱে। কি ক'ব, যিহেতু দীৰ্ঘদিন ধৰি শুক্লাই চেৰফাঙত আপুনি কাম কৰি আছে, কি কাম কৰিলে আপোনালোকে 17 বছৰ আৰু এতিয়া নতুনকৈ যিটো আপোনালোকে চৰকাৰ গঠন কৰিল, কি কাম কৰিলে ৰাইজৰ বাবে, উন্নয়নৰ বাবে? হয়, শুক্লাই চেৰফাং বুলি যিটো আপুনি সমষ্টিৰ কথা প্ৰশ্ন কৰিছে, শুক্লাই চেৰফাঙত একো নাছিল। 2003 চনত BTC চুক্তি হোৱাৰ আগলৈকে ইয়াত যিখিনি মৌলিক প্ৰয়োজন, মানুহখিনিৰ যিখিনি মৌলিক প্ৰয়োজন, একোৱেই নাছিল। গতিকে 2005 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছৰ পৰা আমি অঞ্চলটোত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছোঁ। আজি শুক্লাই চেৰফাং বুলি ক'লে যিখিনি দেখা পোৱা যায়, তাৰ শতকৰা 90% আমি BTC চৰকাৰৰ দিনত বা BPF দলে কৰা। আজি ইয়াত ৰাস্তাবিলাক নাছিল, ৰাস্তাবিলাক বনোৱা হ'ল, এতিয়া ভাঙিছে 2-এটা ৰাস্তা। তাৰপিছত আপোনাৰ দলংবিলাক নাছিল, আমি বিগত সময়ত 539খন সৰু ডাঙৰ দলং বনাইছোঁ। আমাৰ ভৌগোলিকভাৱে আমাৰ অঞ্চলটো এনেকুৱা, ভূটানৰ কাষত, গতিকে নদীৰ সংখ্যা অলপ বেছি, নদী, ডোং, এনেকুৱা প্ৰাকৃতিক জলাশয় এইবিলাক। গতিকে ইয়াত দলং খুব প্ৰয়োজন আছিল। গাঁওবিলাকত এম্বুলেঞ্চ এখন যাব পৰা অৱস্থা নাছিল। গতিকে বিগত সময়ত গণেশ কছাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আমাৰ সমষ্টিটোত দলং বনাইছোঁ 539খন, 56টামান আমি ৰাস্তা বনালোঁ। গতিকে এনেকুৱা ধৰণৰ ইয়াত মেডিকেলবিলাক নাছিল। মেডিকেল কাৰণ আপোনালোকে জানে তাৰ আগত বড়োলেণ্ড মুভমেণ্টৰ সময়ত আমাৰ অঞ্চলবিলাক জহি হৈ গৈছিল। গতিকে মেডিকেলৰ ক'ৰবাত যদি ঘৰটো আছিল, ডক্টৰ নাছিল। গতিকে আমি নাওকটা মেডিকেল, মহৰীপাৰা মেডিকেল, বাঙালীপাৰাত মেডিকেল, তো এনেকুৱা ধৰণত আমি ডক্টৰ, চিকিৎসা সেৱাখিনি পোৱাৰ ব্যৱস্থাটো কৰিলোঁ। গতিকে বিগত সময়ত শুক্লাই চেৰফাং সমষ্টিত জনসাধাৰণৰ উন্নয়নৰ কাৰণে যিমানখিনি প্ৰয়োজন, গোটেইখিনি কৰিব পৰা নাই, কিন্তু যিমান পাৰোঁ কৰা হৈছে। মাজতে 5 বছৰ উন্নয়ন সম্পূৰ্ণ স্তব্ধ। এতিয়া আমাৰ চৰকাৰ অহা ধৰক 4 মাহ হোৱা নাই, নহয় জানো? গতিকে এইখিনিৰ ভিতৰত আমি শুক্লাই চেৰফাং সমষ্টিত আমি 50 কোটি টকাতকৈ বেছি টকাৰ কাম আৰম্ভ কৰিছোঁ। এতিয়া আমি ইতিমধ্যে 4টা 1 কোটি টকাৰ ৰাস্তা আমি উদ্বোধন কৰিলোঁ। নাওকটা আমাৰ যিখন হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, তাত আমি 1 কোটি টকাৰ ঘৰ এটাৰ কাম আৰম্ভ কৰিছোঁ। শুক্লাই পাৰ্কত আমি 3 কোটি টকাৰ কাম আৰম্ভ কৰিম। আমি ঠিক তেনেকৈ সুৱাগপুৰ হাইস্কুল, তাত 50 লাখ টকাৰ কাম, এনেকুৱা। গতিকে মই ভাবোঁ শুক্লাই চেৰফাং সমষ্টিত আজিৰ তাৰিখত আমি যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি যিমানখিনি দেখা পাওঁ, তাৰ শতকৰা 90% গণেশ কছাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF দলে কৰা। হয়, ইতিমধ্যে বিশেষকৈ
নিৰ্বাচন আহিলে উত্থাপন হৈ থাকে বাঙালীপাৰাৰ পৰাই মহৰীপাৰালৈকে যোৱা যিটো ৰাস্তা যি অৱস্থা সেইটো লৈ ফেলে ৰাজনীতিক কৰি থকা হৈছে বুলি কয় সেইটোৰ ক্ষেত্ৰত আপুনি কি ক'ব নাই এই ৰাস্তাটো ভাঙি গ'ল এই ৰাস্তাটোৰ কথাই কৈছোঁ আপোনাৰ আমি ৰাস্তাটো মাজতে আমি কৰিব চেষ্টা কৰিছোঁ এতিয়া আগতে এটা টেণ্ডাৰ হ'ল কিন্তু টেকনিকেল কাৰণত ক্ৰিডেঞ্চিয়েলছ নাছিল ঠিকাদাৰৰ যিজনে পাইছিল টেকনিকেল কাৰণত সেই টেণ্ডাৰটো কেঞ্চেল হ'ল যোৱাকালি টেণ্ডাৰ হৈছে এই ৰাস্তাটো আকৌ যোৱাকালিলৈকে সময় আছিল যোৱাকালি টেণ্ডাৰ হৈছে খুব সোনকালে এই ৰাস্তাটোৰ কাম আৰম্ভ হ'ব কৰিব লাগিব কথাটো কিন্তু টেকনিকেলি কথাখিনি ফাইনেন্সিয়েল কথাবিলাক থাকে চৰকাৰীভাৱে কথাবিলাক থাকে গতিকে এই ৰাস্তাৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ এই ৰাস্তাটো আমাৰ মৌলিক প্ৰয়োজন এই অঞ্চলটোৰ আমাৰ সমগ্ৰ ভূটানৰ কাষৰ পৰা গোটেই মানুহবিলাক গুৱাহাটীত যোৱা মেইন ৰাস্তা এইটো এই ৰাস্তাক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয় ইতিমধ্যে কৈছে আপুনি NDAৰ পৰাই যিটো প্ৰাৰ্থিত্ব বিচাৰিছে বুলি কৈছে কিন্তু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালি কৈছে যে তামোলপুৰ আৰু গড়েশ্বৰ টংলা আৰু ভেৰগাঁও এই 3-4টা সমষ্টি বিজেপি দলে ল'ব বুলি কৈছে সেইটোৰ ক্ষেত্ৰত আপুনি কি ক'ব এই ক্ষেত্ৰত মই ক'ব গ'লে সৰুমুখ ডাঙৰ কথা হ'ব এইবিলাক সিদ্ধান্ত দলৰ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু সন্মানীয় মুখ্যমন্ত্ৰী বা তেওঁলোকৰ দলৰ সভাপতি ডাঙৰীয়া তেখেতসকলে বহিয়ে সিদ্ধান্ত ল'ব কিন্তু কথাটো হ'ল কি আমি তামোলপুৰ যিখন জিলা সেই জিলাখনত 2টা সমষ্টি আছে তো 2টা সমষ্টি যদি 2খন আসনে আমি বিজেপিয়ে খেলিম বুলি কয় এই কথাটো ৰাইজে বিবেচনা কৰিব আপোনালোকেও ভাবিব কথাটো আমি অনুৰোধ জনাম যিহেতু আমি 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিত বিগত নিৰ্বাচনত আমি 2টা পৰিষদীয় সমষ্টিত বিপুল ভোটত জিকিছোঁ আমি যোৱাবাৰ নাগৰিজুলি সমষ্টিত হাৰিছোঁ নাগৰিজুলি সমষ্টিত হাৰাৰ ক্ষেত্ৰতো কিছু কথা আছে তাত যিজন কেণ্ডিডেট আছিল তেখেতে খুব মানে দলৰ লগত এনেকুৱা জড়িত নাছিল তেখেতে চাকৰি কৰি আছিল ডক্টৰ আছিল আৰু তেখেতে নিৰ্বাচনৰ আগে কেণ্ডিডেট দেৰিকৈ ঘোষণা কৰা হ'ল আৰু আগে চাকৰি বাদ দি আহি ইলেকশ্যনৰ কেণ্ডিডেট হ'ল কিন্তু দলৰ লগত বা আপোনাৰ যিটো ব্লক কমিটিৰ লগত তেওঁৰ যিমানখিনি যোগাযোগ থাকিব লাগে সি নাথাকিল আমি বেয়াৰ পৰা বেয়া দিনতো নাগৰিজুলি সমষ্টিত 9,000তকৈ কম ভোট পোৱা ৰেকৰ্ড নাই প্ৰত্যেকটো ইলেকশ্যনত গতিকে যোৱা ইলেকশ্যনত আমি 3,500 মাত্ৰ ভোট পাইছোঁ তাৰমানে আমাৰ দলৰ মানুহে ভোট দিয়া নাই নহয় জানো গতিকে নাগৰিজুলিৰ সেই ভোটখিনি আমাৰ ভোট আছে এতিয়া সম্পূৰ্ণ যোগাযোগ আছে আৰু নাগৰিজুলিৰ বাকী বেলেগ দলৰ কিছুমান মানুহ লিডাৰ তেখেতসকলৰ লগত যথেষ্ট সংখ্যক ৰাইজে দলত যোগদান কৰিবলৈ ৰৈ আছে আমি যোগদান কাৰ্যসূচীবিলাক আৰম্ভ কৰা নাই নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে আমি দললৈ আদৰিম তেখেতসকলক গতিকে মই ভাবোঁ গড়েশ্বৰ পৰিষদীয় সমষ্টিত আমি BPF দলে পোৱা উচিত কাৰণ এই BTC নামৰ যিটো অংশ এই অংশটোত বিজেপি এটা বৃহৎ দল কিন্তু আমাৰ BTCটো আমাকে এৰি দিয়ক এইটোকে অনুৰোধ থাকিব হয় এটা ডাঙৰকৈ প্ৰশ্ন থাকে যিটো কি আপোনাৰ ওচৰৰে গাঁৱৰ ওচৰৰে যেটো ইতিমধ্যে আসাম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া তেখেতে 44 নং গড়েশ্বৰ সমষ্টিত ইতিমধ্যে টিকিটৰ দাবীদাৰ হৈ আছে লগতে বহুতগিটা যেটো বিজেপিৰ দলৰ নেতাসকলে টিকিটৰ দাবীদাৰ তেখেতসকলকো কৈ আছে এই 44 নং গড়েশ্বৰ সমষ্টিটো বিজেপি দলকে লাগে বুলি কৈ আছে হিটোৰ ক্ষেত্ৰত আপুনি কি মন্তব্য নাই এই ক্ষেত্ৰত মই বিশেষ একো নকওঁ বিশেষকৈ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মোৰ ৰাজনৈতিক গুৰু তেখেতে মোক ৰাজনীতিলৈ আনিছিল গতিকে তেখেতৰ বিপক্ষে বা এনেকুৱা ধৰণৰ কথা মই ক'ব লগা একো নাই তেখেতে বিগত 2000 চনৰ পৰা অসমৰ ৰাজনীতিত সক্ৰিয় ভূমিকা পালন কৰি আছে মাত্ৰ বিজেপি দললৈ আমাৰ অনুৰোধ থাকিব গড়েশ্বৰ পৰিষদীয় যিটো সমষ্টি মই বাকী সমষ্টিৰ কথা ক'ব নাযাওঁ যিহেতু গড়েশ্বৰৰ কেণ্ডিডেট হ'ম বুলি ভাবিছোঁ গড়েশ্বৰ পৰিষদীয় সমষ্টি আমাক BPF দলক এৰি দিয়ক তেখেতসকলৰ অনুৰোধ থাকিব যাতে ভৱিষ্যত দিনত আমি আমাৰ পৰিকল্পনা মতে কিছু কাম আমি কৰিব পাৰোঁ হয় যেটো আপুনি যেটো যদি টিকিট পায় আপুনি যেটো আপোনাৰ দলৰ পৰাই জয় হ'লে আপুনি ৰাইজৰ কাৰণে প্ৰথম কাম কি কৰিব আপুনি নাই এইটো প্ৰথম দ্বিতীয় বুলি কথা নাই আমাৰ অঞ্চলটোত ইমান বেছি কাম কৰিব লগা আছে এফালৰ পৰা আপোনাৰ ধৰক গড়েশ্বৰ আমাৰ যিটো মেইন টাউনত আপোনাৰ যিখন অভাৰব্ৰিজ একেবাৰে প্ৰয়োজন দিনটোত ল'ৰা ছোৱালীবিলাক স্কুলত আনা নিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা হয় ৰাস্তাটো ঠেক গতিকে আপোনাৰ তাত যিমানখিনি ট্ৰেইন পাৰ হয় এটাৰ অসুবিধা হয় আমাৰ মেডিকেলবিলাক আছে নাওকটা মেডিকেল গড়েশ্বৰ আমাৰ যিখন মেডিকেল আছে গেদলাপাৰা যিখন মেডিকেল আছে মেডিকেলবিলাকৰ এতিয়া অৱস্থাটো ভাল নহয়
ইয়াত ডক্টৰ নাই, আমাৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত কাম কৰিব লগা আছে। ঠিক তেনেকৈ অঞ্চলটো কৃষি প্ৰধান, গতিকে কৃষি প্ৰধান এই অঞ্চলটোত কৃষকসকলৰ কাৰণে বিভিন্ন কাম কৰিব লগা আছে। আমি ক'ল্ড ষ্ট'ৰেজ এটা বনাম বুলি আগৰ নিৰ্বাচনৰ সময়তে আমি ভাবিছিলোঁ, ক'ল্ড ষ্ট'ৰেজটো বনাব আমি পৰা নাই এতিয়ালৈকে, সেইটো এটা প্ৰয়োজন। ঠিক তেনেকৈ ভূটানৰ একেবাৰে কাষৰ পৰা বৃহৎ আমাৰ যিটো গোৰেশ্বৰ বিধানসভা সমষ্টি 44 নম্বৰ আটাইতকৈ ডাঙৰ, কাৰণ ইয়াত 2,10,000তকৈ বেছি ভোট আছে, একেবাৰে ভূটানৰ কাষৰ পৰা পিছপৰা বগাজুলিৰ দৰে অঞ্চল। গতিকে এই অঞ্চলবিলাকত বহুত কাম কৰিব লগা আছে। নাগৰিজুলি সমষ্টিত এনেকুৱা ঠাই আছে এতিয়াও আজিৰ তাৰিখতো যিবিলাক ঠাইত খোৱা পানীৰ অভাৱ মানে 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ পৰা তেওঁলোকে খোৱা পানী কঢ়িয়াই আনিব লাগে। গতিকে অঞ্চলটোত কৰিব লগা কাম বহুত আছে, যিটো যেনেকৈ চান্স পোৱা যায় কৰিব লাগিব, একফালৰ পৰা আৰম্ভ কৰিব লাগিব। বিশেষকৈ যিটো নেকি গড়েশ্বৰৰ সমষ্টিৰ প্ৰয়োজন বুলি ক'লে শুক্লাই নদীত দালাং আৰু পুথিমাৰৰ নদীত দালাং আজিত লাগি বিধানসভাত উত্থাপন হোৱা নাই, সেইটোৰ ক্ষেত্ৰত আপুনি কি? তাকেইতো, এইটোৱে আমাৰ দুৰ্ভাগ্য। আমি বিগত সময়ৰ পৰা আমি যিটো গড়েশ্বৰ বিধানসভা সমষ্টি তাত 2টা সমষ্টিৰ MLA পাইছিলোঁ, তামোলপুৰ 58 নম্বৰ আৰু আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত আমাৰ শুক্লাই চেৰফাঙৰ 21খন গাঁও আৰু গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ গোটেইখিনি গাঁও মানে আধা, মোটামুটি 50% আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত পৰে। ৰঙিয়া বিধানসভা সমষ্টিৰ MLA এতিয়াও আছে নহয় জানো, বিজেপি দলৰ পৰাই আছে ভৱেশ কলিতা ডাঙৰীয়া, কিন্তু বিগত 2টা বছৰ ধৰি তেখেতক ৰাইজে দেখিছে জানো কওকচোন? গতিকে জনপ্ৰতিনিধি, মই ভাবোঁ দল গুৰুত্বপূৰ্ণ, কিন্তু দলৰ লগতে কাম কৰিব মন থকা মানুহ লাগে। এতিয়া মই ভৱেশ কলিতা ডাঙৰীয়াৰ উদাহৰণ দিছোঁ, তেখেতেতো বিজেপি দলৰ সভাপতি আছিল নহয় জানো, শক্তিশালী আছিল, 5টা বছৰ মিনিষ্টাৰ আছিল। তাৰপিছত আমাৰ সমস্যাবিলাক সমাধান কিয় নহয়? কাৰণ তেখেতৰ কাম কৰাৰ মন নাই বা কাম কৰিব পৰা যোগ্যতা নাই। গতিকে আমাৰ অঞ্চলটোত অতি পিছপৰা অঞ্চল, এই অঞ্চলটো অতি পিছপৰা অঞ্চল আৰু এই অঞ্চলটোত কৰিব লগা কাম বহুত আছে, কৰিব লাগিব, কোনোবাই উদ্যোগ ল'ব লাগিব। আজি বিধানসভাৰ মজিয়াত কাম হওক নহওক বেলেগ কথা, আজি অসমত কাম হোৱা নাই বুলি আপুনি ক'ব নেকি? অসমত কাম হৈছে, কিন্তু আমাৰ গোৰেশ্বৰত কাম হোৱা নাই। কাৰণটো কি? কাৰণ জনপ্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ কিবা এটা ভুল হৈছে। যিজন মানুহ আমি পঠিয়াম, আমি সমষ্টিবাসীয়ে যিজন মানুহ পঠিয়াম, তেওঁ যদি আমাক প্ৰতিনিধিত্ব কৰিব নোৱাৰে, আমাৰ দাবীসমূহ, আমাৰ অঞ্চলৰ অভাৱ অভিযোগখিনি যদি সদনৰ মজিয়াত বা আমাৰ বিধানসভাত যদি উত্থাপন কৰিব নোৱাৰে, তেনেকুৱা প্ৰতিনিধি পঠাইতো আমাৰ লাভ নাই। গতিকে যিজন মানুহে সন্মুখৰ পৰা নেতৃত্ব দি পিছপৰা সমষ্টিটো আগুৱাই নিব পাৰিব, তেনেকুৱা মানুহ আমাৰ প্ৰয়োজন আছে। যিটো নেকি আপুনি যিটো বহুত সমস্যা ক'লে, যে ইতিমধ্যে আপোনালোকৰ যিটো NDA চৰকাৰো আছে আৰু BTC চৰকাৰ আছে, যিখিনিয়ে কৰিব লগা কাম, এইটো আপুনি কি ক'ব, কৰিব নাই আপোনালোকৰ চৰকাৰ? এইটো সম্ভৱ নহয়, মানে চৰকাৰেতো কৰিবই লাগিব, কিন্তু আপুনি যিটো কথা কৈছে BTC চৰকাৰৰ পৰা ইমান কাম কৰা সম্ভৱ নহয়, কাৰণ BTC চৰকাৰত পুঁজি সীমিত, অতি সীমিত পুঁজি আহে। গতিকে সেইখিনিৰে যিমানখিনি কৰি আছে হাগ্ৰাম মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট কাম হৈছে সমষ্টিটোত, কিন্তু আমাৰ এই অঞ্চলটোত জিৰোৰ পৰা আৰম্ভ কৰিব লগা হৈছে। দুৰ্ভাগ্যজনক কথা, 2003 চনৰ আগত 2005 চনৰ আগত শুক্লাই নদীৰ ওপৰত দলঙেই নাছিল, এখন দলং মাত্ৰ আছিল, তাকো ইৰিগেশ্যনৰ বান নহয় জানো। গতিকে আমাৰ অঞ্চলটো জিৰোৰ পৰা যেতিয়া আৰম্ভ কৰিছে BTCৰ সীমিত পুঁজিৰে কাম কৰি শেষ কৰিব পৰা নাই। গতিকে অসম চৰকাৰৰ সহযোগ লাগিব বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সহযোগ লাগিব, আৰু ইয়াৰ জনপ্ৰতিনিধিজনে যদি আমাৰ অভাৱ অভিযোগখিনি যদি চৰকাৰৰ ঘৰত উত্থাপন কৰিব নোৱাৰে, চৰকাৰে কেনেকৈ জানিব? গতিকে আমাৰ উন্নয়নৰ যিটো ধাৰা অসমত, সেই উন্নয়নৰ ধাৰাত গোৰেশ্বৰকো চামিল কৰাৰ ক্ষেত্ৰত, গোৰেশ্বৰৰ যাতে সেই মিছিলত আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰতিনিধিজন ভাল প্ৰতিনিধি লাগিব, যিজনে অন্ততঃ এই সমস্যাসমূহ উত্থাপন কৰিব পাৰে। হয়, লাষ্টত এটা প্ৰশ্ন কৰিম, আপোনাৰ পৰা জানিব বিচাৰিম, গড়েশ্বৰবাসীৰ ৰাইজে কিহৰ কাৰণে আপোনাক ভোট দিব লাগে? বেলেগ কথা একো নাই, উন্নয়ন। মোৰ কাম কৰাৰ এটা মন আছে, বিগত সময়ত সামাজিক জীৱনত আছোঁ। আজি গড়েশ্বৰ সমষ্টিৰ প্ৰায়খিনিয়ে চিনি পাওঁ, মোৰ শুক্লাই চেৰফাঙতো প্ৰত্যেকটো চুবুৰীত প্ৰত্যেকটো ঘৰ চিনি পাওঁ বুলি ক'লে মোৰ ভুল নহ'ব। গতিকে আজিকালি বৰ্তমান মই গড়েশ্বৰত কাম আৰম্ভ কৰিছোঁ, গতিকে গড়েশ্বৰ পৰিষদীয় যিটো সমষ্টি আছে সেইটোও মই একে পৰ্যায়লৈ লৈ যাম। বিগত সময়ত সক্ৰিয় ৰাজনীতিত আছোঁ, মই আপোনাক এটা কথা খুব ডাঠি ক'ব পাৰোঁ, মোৰ দুৰ্নীতি নাই। মই এতিয়ালৈকে এইটো মই সমাজতো ক'ব পাৰোঁ, বা আজি মিডিয়াত কৈছোঁ, ৰাইজে গম পাব। দিয়কচোন কোনোবা এজনে প্ৰত্যুত্তৰ দিয়ক, দিগন্ত বেজবৰুৱাই 100 টকাৰ দুৰ্নীতি এটা কৰিছে বুলি। 15 বছৰ ৰাজনীতিত জেনেৰেল ছেক্ৰেটাৰী হৈ আছোঁ, নাই। গতিকে
আৰু অন্তত শুক্লাই চেৰফাং সমষ্টিৰ যিমানখিনি উন্নয়ন হৈছে তাৰ পিছফালে আমাৰ গণেশ কছাৰী ডাঙৰীয়াৰ পিছফালে ছাঁৰ দৰে থিয় হৈ থকা মানুহজন মই গতিকে এইবাৰ মোৰ কৰ্মক্ষেত্ৰ অকণমান বহল কৰিব বিচাৰিছোঁ যদি দলৰ আশীৰ্বাদ পাওঁ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ আশীৰ্বাদ পাওঁ সমগ্ৰ গোৰেশ্বৰ সমষ্টিটোতে অলপ কাম কৰি চাওঁচোন বিগত দিনততো বহুত MLA আমি বনালোঁ গতিকে তেখেতসকলে কি কৰিলে সমাজে দেখিছে আহি থকা দিনত 5টা বছৰটো অকণমান সুবিধা দিয়ক ৰাইজৰ কাৰণে কাম কৰাৰ মন আছে মনত কিছু আকাংক্ষা আছে পৰিকল্পনা কিছুমান আছে এইখিনি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে চেষ্টা কৰোঁ চাওঁচোন কি হয় হয় ৰাজনীতিক বিষয়লৈ আৰু উন্নয়নৰ দিশলৈ বহুত আমি আলোচনা কৰিলোঁ তেখেত দিগন্ত বেজবৰীয়া ডাঙৰীয়ালৈ দিগন্ত ডাঙৰীয়া তেখেতে নিজৰ মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে আমাৰ আৰণাই খোৰাঙৰ তৰফৰাই অশেষ ধন্যবাদ যাচিলোঁ হয় আপোনালৈ ধন্যবাদ থাকিল গতিকে ক'লোঁ মনৰ কথাখিনি বাকী সিদ্ধান্ত ৰাইজৰ ৰাইজে যি সিদ্ধান্ত দিয়ে দলে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্ত মতে ভৱিষ্যতৰ দিনত আগবাঢ়িম